নমস্কাৰ বন্ধু বান্ধৱীসকল, আহক আজি আমি নতুন ভিডিঅ' লৈ আগবাঢ়ো। আশা কৰোঁ আপোনালোকৰ ভোগালী বিহু ভালে ভালে গ'ল আৰু মোৰো ভালে ভালে গ'ল। কিন্তু তাৰ মাজতে অকণমান মোৰ গাটো বেয়া হোৱাৰ বাবে মই ভিডিঅ' কৰিব পৰা নাছিলোঁ এইকেইদিন, আৰু ভাবিলোঁ আজি ভিডিঅ'টো কৰি দিওঁ আৰু ভিডিঅ'টো চাই থাকিব, স্ক্ৰিপ্ট নকৰা কণ্টিনিউ। আৰু মোৰ ভিডিঅ' লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু এটা কথা হৈছে কি, মোৰ ছাবস্ক্ৰাইবাৰ বহুতখিনি কমি আছে, গতিকে আপোনালোকে জলদি জলদি ছাবস্ক্ৰাইব কৰক আৰু মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব যাতে আপোনালোকৰ লগ বন্ধুবোৰে পায় আৰু জলদি জলদি ছাবস্ক্ৰাইব কৰি লয়। আৰু এতিয়া মই আছোঁ ঘৰৰ পিছফালে, আৰু আপোনালোকে হয়তো ভাবে মই যিমানবোৰ ভিডিঅ' দিছোঁ এতিয়ালৈকে সেইখিনি মই সদায় পিছফালৰ পৰাই কৰোঁ, কাৰণ এটাই হৈছে আমাৰ ঘৰত ইটো সিটো মানুহ আহি থাকে আৰু হাঁহ চৰাইবোৰে বহুত হুলস্থুল লগাই থাকে। সেইটো কাৰণে মই পিছফালে আহিব লগা হয়, কাৰণ মোৰ ভিডিঅ'বোৰ ডিষ্টাৰ্ব হৈ যায়, মোৰ মাতটো শুনিবলৈ নাপায়, হাঁহ চৰাইৰ মাতটো বেছি শুনি থাকে। সেইটো কাৰণে মই পিছফালে আহি ভিডিঅ'টো কৰিব লগা হ'ল। আৰু এয়া এইফালে আছোঁ, এডাল কি বুলি কয় ভালদৰে নাজানো মই ইমান। এডাল হৈছে বেলৰ, এইফালে বেলৰ গছ, আৰু এডাল হৈছে বগৰী। আৰু ইয়াতে আমাৰ বৌয়ে চাকি দিয়ে বেলৰ গছৰখিনিত, কিন্তু এতিয়া বেছিখিনি বগৰী পৰিয়ে আছে তলত। চাকি দিয়ে বাৰু সন্ধিয়া টাইমত। আৰু এতিয়া এনেকৈ আছে, আৰু ব'লকচোন এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন চাদৰ, আৰু আজি ভাবিছোঁ চাদৰখনত টোপ কথা আপোনালোককো দেখাম, আৰু আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই উপকৃত হ'ব। চাদৰৰ মূৰটো চিলোৱা হোৱা নাই, আৰু কেনেকৈ ইয়াত সহজ পদ্ধতিৰে টোপ গাঠে আপোনালোকক দেখাম। আৰু এতিয়া চাদৰখন ভালকৈ লওঁ, ভালদৰে জাপি ল'ব। মূৰকেইটা উলিয়াই ল'ব, আৰু ইয়াতে আপোনালোকে ওজন বস্তু দি ল'ব, গাৰু ব্লেংকেট যি ল'লে হ'ল। মই ইয়াতে ব্লেংকেটখন দি লৈছোঁ, তেতিয়াহ'লে গাঁঠিবলৈ সুবিধা হয়, গাঁঠিবোৰ টান হয়, দিওঁতে টান খাই নাযায়। এনেকৈ দি ল'লোঁ, আৰু এতিয়া ইয়াত টান খাই নাহে। আৰু এতিয়া গাঁঠি যাওঁ, আৰু তাৰ কাৰণে মই লৈছোঁ সেউজীয়া সূতা, আৰু এয়া লৈছোঁ ক'লা সূতা। আৰু এতিয়া ইয়াত গাঁঠোতে আপোনালোকে চাব বেজি অলপো ব্যৱহাৰ নহয়, একদম সহজ পদ্ধতিত গাঁঠিব পাৰি। আৰু আপোনালোকে চাই যাওক মই কেনেকৈ গাঁঠো। এতিয়া আমি টোপ গাঁঠো, এইখিনি আৰু অলপ সূতা ওলাই যাব লাগিব, সেইকাৰণে আমি এইখিনিৰ পৰা গাঁঠিব লাগিব। কেমেৰাটো অলপ ওচৰত নি লওঁ। প্ৰথমতে সূতাখিনি এনেকৈ ল'ব লাগিব, এনেকৈ পকাই ল'ব। আৰু ইয়াতে এটা গাঁঠি দি ল'ব। গাঁঠি দি ল'লোঁ, আৰু ইয়াতে এতিয়া মই ইয়াতে দিম সেউজীয়া সূতা। সূতাখিনি দি ল'লোঁ, আপোনালোকে যিমানখিনি দীঘল বিচাৰে সিমানখিনি ল'ব পাৰে। মই দেখাই আছোঁ মই কিমানখিনি লওঁ, মই ইমানখিনি ল'ম। আৰু ইয়াতে এটা গাঁঠি দি দিলোঁ। ইয়াতে এনেকৈ গাঁঠি দি দিলোঁ টানকৈ। আৰু এইখিনি ইফালে মাজৰ ৰঙা সূতাখিনি কাষৰ ফালে ল'লোঁ, আৰু এইফালৰ পৰা কেইডালমান সূতা এনেকৈ ল'ব, আৰু এইফালৰ পৰা কেইডালমান তেনেকৈ ল'ব। কমকৈ ল'ব যাতে গাঁঠিটো দিয়াত অসুবিধা নহয়।
এপাক এনেকৈ দি তলৰে আনিব, এইফালে আনি দিব। আৰু এইখিনিৰে এটা ইয়াতে কাঠি দি দিব, দুটা কাঠি, যেইটা কাঠি দিয়ে আপোনালোকে দিব পাৰে। মই দুটা দিছোঁ। সমান কৰি ল'ব সূতাখিনি। আৰু এতিয়া কেঁচিৰে কাটি লওঁ। এইখিনি আমি কাটি লওঁ, পিছত সমানকৈ কাটি ল'ম ভালকৈ। এতিয়া এনেকৈ কাটি লৈছোঁ। গাঁঠি দিলোঁ, কি ধুনীয়া হৈ গৈছে। আৰু গাঁঠিবোৰ এনেকৈ টানকৈ দিব যাতে সলকি নাযায়। মোৰ আধা গাঁঠা হৈছে আৰু আধা গাঁঠিবলৈ বাকী আছে। এইবোৰ কাম মই আজৰি সময়ত কৰি ভাল পাওঁ আৰু আপোনালোকক সেইকাৰণেই দেখালোঁ। আপোনালোকেও নিজে কৰি ল'ব পাৰে আপোনালোকৰ নিজৰ কাপোৰবিলাকত। আৰু এইবিলাক ডিজাইন আপোনালোকৰ কাপোৰৰ ৰং অনুসৰি
মানে ফুলৰ ৰং অনুসৰি আপোনালোকে ডিজাইনবোৰ দিব পাৰে। মোৰ ইয়াতে ফুলৰ ৰং দুটাই আছিলে, সেইটো কাৰণে মই এই দুটা কালাৰে দি দিলোঁ। আৰু মই মিক্স কৰি দিয়া নাই, ক'লাটো ক'লাৰ হিচাপতে দি দিছোঁ অকলে অকলে এইবিলাক। আৰু মাজত অলপ অলপ ৰঙা দি দিছোঁ। আপোনালোকে এনেকৈ লগ কৰিও দিব পাৰে, এনেকৈ ভাল লাগে আৰু মই এনেকৈ ভাল পাওঁ কাৰণে এনেকৈ দি দিলোঁ এইবিলাক। আৰু এইবিলাকৰ চুটি দীঘল আপোনালোকে যেনেকুৱা বিচাৰে, যিমানখিনি ভাল পায় সিমানখিনি পৰিমাণ অনুসৰি ল'লে হ'ল। মই এইখিনি ভাল পাওঁ, সেইটো কাৰণে মই এইখিনি জোখৰে লৈ ল'লোঁ। আৰু আজিৰ ভিডিঅ' এইখিনিয়ে আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, আৰু ভিডিঅ'টো চাই ভাল লাগিলে মোক কমেণ্ট কৰিবলৈ নাপাহৰিব। নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে এতিয়ালৈ